পিছে নাম কি তাইৰ? নেহা নেহা উপাধি চুপাধি নাই নি? তোমাক কেলে লাগে বোৱাৰী বনাবা নেকি? এক মাৰ দিম। নেহা দাস ঐ চেম নাম বে তোৰ গাৰ্লফ্ৰেণ্ডৰ নিচিনা। কি ফ্ৰেণ্ড তোৰ? শুনা না, শুনি লোৱা তই শুনি ভাল লাগে কথাবোৰ। মানে চোৱা, এতিয়া নেহা এটা নাম হয় নে? দাসো পাতি থকা কিমান মানুহ আছে আমাৰ এই খুৰাহঁতৰ কাষতে কেইটা দাস থাকে, হয় নে নাই? দাস থাকিব পাৰে, এতিয়া মানুহৰ চেম নাম এটা থাকিব পাৰে, সেইটোৰ লগতো একো ডাঙৰ কথা নহয়, হয় নে নাই? এটা চেম নাম থাকিব পাৰে ভাই, চ' তইও বুজি পাও এইখিনি কথা, ময়ো আশা কৰিছো তই বুজি পাও। এইকাৰণে মোৰে কিমান কেইটা চিনাকি আছে, নেহা দাস ধুপিয়া আছে, নেহা দাস আক্কৰ আছে, নেহা আমাৰ বগী পেহীহঁতৰ যে চাইডৰ ঘৰত থকা যে, বা আণ্টিজনীৰ যে জীয়েকজনীৰ যে কাম কৰা ছোৱালীজনী যে নেহা দাস, তাইও নেহা দাস লেখে। এজনী নেহা মাকজনী মজা।